জোহন 3 আৰু এইবাৰ 11 নম্বৰ 11 পদৰ পৰা 17 পদ লৈ আমি পঢ়ো এই 7-8টা পদ কথা আমি পঢ়ো লিখা আছে মই তোমাক অতি স্বৰূপকৈ কওঁ আমি যি হকে জানো তাকে কওঁ আৰু যি হকে দেখিলো তাৰ সাক্ষ্য দিও কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা মই তোমালোকক পাৰ্থিব বিষয়ৰ কথাকলত তোমালোকে যদি বিশ্বাস নকৰা তেন্তে স্বৰ্গীয় বিষয়ৰ কথাকলে কেনেকৈ বিশ্বাস কৰিবা স্বৰ্গবাসীজন অৰ্থাৎ যি মানুহৰ পুত্ৰ স্বৰ্গৰ পৰা নামিল তেওঁৰ বাহিৰে কোনেও স্বৰ্গলৈ উঠা নাই অৰণ্যনত মুছিয়ে যেনেকৈ সাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগিব থোৱা হ'ব লাগিব যাতে তেওঁ বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে শুনিছিলা এই কথা ইমান ডাঙৰ কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় কিয়নো জগতৰ সুবিচাৰ কৰিবলৈ নহয় কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে আমেন তো এই অধ্যায়ত এটা আলোচনা চলি আছে আৰু যীশু খ্ৰীষ্টই কথা পাতি আছে নিকোডিমৰ লগত যোৱাবাৰ আমি শুনিছিলো এই অধ্যায়ত নিকোডিম কোন ঠিক আছে থ্যাংক ইউ আচ্ছা এই অধ্যায়ত এটা আলোচনা চলি আছে যোৱাবাৰ আমি দেখিছিলো নিকোডিম কোন হয় এজন ফৰিচী হয় লিখা আছে এক পদত ফৰিচীবিলাকৰ মাজৰ নিকোডিম নামেৰে যিহুদীবিলাকৰ এজন অধিকাৰী আছিল এই মানুহে যীশু খ্ৰীষ্টলৈ আহিছে এটা প্ৰশ্ন সুধিবলৈ কিছু মানে বিশেষ কথা শুনিবলৈ আৰু আপোনালোকে শুনিব লাগিব এই বিষয় ইমান ডাঙৰ হয় যে আপুনি যদি নাজানে আপুনি যদি নুবুজে স্বৰ্গলৈ যাব নোৱাৰে ঈশ্বৰক কেতিয়াও দেখিব নোৱাৰিব কাৰণ নিকোডিম আহিছিল আৰু তেওঁ খুব এজন ডাঙৰ ব্যক্তি তেওঁ খুব এজন শিক্ষিত মানুহ কিন্তু যীশু খ্ৰীষ্ট তেওঁ ক'লে যে তোমাৰ নতুন জন্ম নহলে নতুন জন্ম নাপালে কোনেও স্বৰ্গলৈ যাব নোৱাৰে কোনেও ঈশ্বৰৰ ৰাজ্যক দেখিব নোৱাৰে তো যোৱাবাৰ এই বিষয়লৈ আমি মানে শিকাই দিলো মই প্ৰচাৰ কৰিছিলো যে সবৰ নতুন জন্ম হ'ব লাগিব নতুন জন্ম হ'ল যেতিয়া আমি নতুন মানুহ হ'ম যেতিয়া আমি নিজে নোৱাৰো কিন্তু ঈশ্বৰে তেওঁৰ আত্মাৰে আমাৰ অন্তৰত কাম কৰিব আৰু আমাক আমাৰ পৰা এই পুৰণা কঠোৰ টান বেয়া অন্তৰ লৈ যাব আৰু নতুন অন্তৰ দিব খুব কোমল খুব মানে বাধ্য এটা অন্তৰ যি ঈশ্বৰে প্ৰেম কৰে যে ঈশ্বৰক ভাল পায় জন্মৰ পৰা আমি সকলো পাপত আছো জন্মৰ পৰা আমি সদায় বেয়া কাম কৰো শয়তানৰ কাম কৰো কিন্তু নতুন জন্ম পালে
আমাৰ অৱস্থা একেবাৰে নতুন হৈ যায় ঠিক এটা জন্মৰ নিচিনা হিন্দু মানুহে বিশ্বাস কৰে যে মৃত্যুৰ পিছত পুনৰ জন্ম পাব কিন্তু এনে নহয় বাইবেলৰ নতুন জন্ম হ'ল এতিয়া এই কালত এই জীৱনত যেতিয়া আমি মানে আমাৰ শৰীৰত জীয়াই আছো নতুন জন্ম পাব লাগিব এটা আত্মিক জন্ম তো যোৱাবাৰ এই বিষয়লৈ আমি শুনিছিলোঁ কিন্তু শেষত মই ক'লো যে মানুহে নিজকে এই অপাৰেশ্যন এই কামটো দিব নোৱাৰে এইটো পবিত্ৰ আত্মাৰ কাম ঈশ্বৰৰ কাম আমি যদি হাজাৰ বাৰ চেষ্টা কৰোঁ নিজকে সলনি কৰিবলৈ বেয়া অভ্যাস ত্যাগ কৰিবলৈ পাপ এৰি দিবলৈ আমি নোৱাৰোঁ কিয় কাৰণ আমি পাপৰ দাস পাপৰ চাকৰ পাপৰ বন্দী কিন্তু ঈশ্বৰৰ আত্মা পাৰে আমাক সলনি কৰিব নতুনকৈ সৃষ্টি কৰিব কিন্তু কেনেকৈ হ'ব আমি কি কৰোঁ যদি আত্মা পাৰে আৰু যদি আমি নোৱাৰোঁ মানে যদি ঈশ্বৰৰ শক্তি আছে আৰু আমাৰ নাই কি কৰা যায় আৰু এইবাৰ এই প্ৰশ্নৰ উত্তৰ দেখা যায় যীশু খ্ৰীষ্টই ক'লে মানে নক'লে যে বহুবাৰ প্ৰাৰ্থনা কৰিব লাগিব অনেকখন মানে প্ৰাৰ্থনা কৰিব লাগিব যাতে আমাৰ অৱস্থা ঠিক হৈ যায় এনেদৰে তেওঁ কোৱা নাই ইয়াতে কি কৈছিলে ইয়াতে এটা আদেশ ঈশ্বৰৰ মানে মূল কাম পাপী মানুহৰ বাবে কি আমি বিশ্বাস কৰোঁ যেন সম্পূৰ্ণৰূপে যীশু খ্ৰীষ্টৰ ওপৰত ঈশ্বৰৰ পুত্ৰৰ ওপৰত আমি বিশ্বাস কৰোঁ বিশ্বাস কৰিলে আমি ক্ষমা পাওঁ বিশ্বাস কৰিলে আমি অনন্ত জীৱন পাম তো আজি ৰাতি লাহে লাহেকৈ এই সব বাক্য আমি আকৌ পঢ়োঁ আৰু মই চেষ্টা কৰিম বুজাবলৈ এই অধ্যায় বাইবেলৰ মাজত খুব ডাঙৰ হয় খুব গুৰুত্বপূৰ্ণ হয় আৰু বিশেষকৈ 16 পদ কিছুমান মানুহে কয় যে জন 3:16 যিখন 3:16 এটা সৰু বাইবেলৰ নিচিনা মানে সংক্ষিপ্ত কয় ছুটি কয় বাইবেলৰ গোটেই বাৰ্তা ইয়াতে প্ৰকাশ কৰা হয় তো আকৌ চাও 11 পদত যীশুৱে নিকোডিমক ক'লে যে মই তোমাক অতি স্বৰূপকৈ কওঁ অতি সঁচাকৈ কওঁ আমি যিহকে জানো তাকে কওঁ আৰু যিহকে দেখিলো তাৰে সাক্ষ্য দিওঁ কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা নিকোডিম আৰু ফৰিচী মানুহে আচলতে যীশু খ্ৰীষ্টৰ কথা বিশ্বাস নকৰিলে বহুত শুনিছিলে যীশু খ্ৰীষ্টক সন্মান কৰিছিলে কিন্তু বিশ্বাস কৰা নাই আৰু মই জানো বহুত মানুহে আজিকালি যীশু খ্ৰীষ্টক সন্মান কৰে যে যীশু এজন নবী হয় যীশু এজন গুৰু হয় যীশু এজন ডাঙৰ ব্যক্তি হয় কিন্তু আচলতে তেওঁৰ কথা বিশ্বাস নকৰে বিশ্বাস কৰিব লাগিব কি কথা যীশুৱে কি জানে বা কি কয় 12 পদ মই তোমালোকক পাৰ্থিৱ বিষয়ৰ কথা কলত তোমালোকে যদি বিশ্বাস নকৰা তেন্তে স্বৰ্গীয় বিষয়ৰ কথা ক'লে কেনেকৈ বিশ্বাস কৰিবা পাৰ্থিৱ বিষয় আৰু স্বৰ্গীয় বিষয় পাৰ্থিৱ বিষয় মানে কি মানে এই জগতৰ বিষয় সাধাৰণ বিষয় যীশুৱে ক'লে যে নিকোডিম শুনিব লাগিব মই আমি চেষ্টা কৰিছিলোঁ তোমাক বুজাবলৈ খুব সহজেৰে খুব সহজ সাধাৰণ মানে শিকি আমি দিলোঁ কিন্তু তুমি বিশ্বাস কৰা নাই এই অৱস্থাত যদি হয় টান বিষয় স্বৰ্গীয় বিষয় গোপন বিষয় খুব গভীৰ বিষয় যদি আমি কওঁ তুমি কেনেকৈ বিশ্বাস কৰিবা নিকোডিমে আনকি বাইবেলৰ মূল বিষয় বুজি পোৱা নাই সি এজন শিক্ষিত মানুহ হ'লেও এজন ফৰিচী মানুহ হ'লেও বুজি পোৱা নাই বিশ্বাস কৰা নাই ফৰিচী মানুহে সদায় পুৰণি নিয়ম মুখস্থ কৰিছিলে খুব মানে বাইবেল সদায় পঢ়িছিলে কিন্তু সিহঁতৰ আত্মিক অৱস্থা মৰা আছিল বেয়া
সিহঁতৰ অন্তৰো বেয়া পাপ সদায় থাকিছিলে ধৰ্ম কৰ্ম কৰিলেও সিহঁতৰ জীৱন লেতেৰা আছিল ভিতৰত বাহিৰত দেখা যেন এজন খুব ধাৰ্মিক মানুহ এজন খুব ডাঙৰ মানুহ কিন্তু ভিতৰত সি বিশ্বাস কৰা নাই আৰু বুজি পোৱা নাই তো যীশু খ্ৰীষ্ট ক'লে যে সাধাৰণ বিষয় পাৰ্থিৱ বিষয় আৰু স্বৰ্গীয় বিষয় মই ভাবো কি এই স্বৰ্গীয় বিষয় মানে কি বহুত মানে বেলেগ মানুহৰ মত আছে এই পদ লৈ কিন্তু মই ভাবো তেওঁ যীশুৱে যেতিয়া আমি বুলি কয় আৰু যেতিয়া পাৰ্থিৱ বিষয় বুলি কয় এইটো বুজাইছে আগতে যিমান নবী ভাৱবাদী আছিলে বা আনকি জোহন বেপ্টাইজক যীশু খ্ৰীষ্টৰ ঠিক আগে তেওঁ সঁচা কথা ক'লে ঠিক সাক্ষ্য দিছে কিন্তু এইটো খুব মানে এইটো সাধাৰণ আৰু অলপ মানে সহজ বুজিবলৈ আনকি নতুন জন্মৰ ওপৰত যীশু খ্ৰীষ্টক কেইটা উদাহৰণ দিলে যে নতুন জন্ম পানীৰ নিচিনা ঈশ্বৰৰ আত্মা পানীৰ নিচিনা ঈশ্বৰৰ আত্মা বতাহৰ নিচিনা এই মাত্ৰ কৈছিলে এই অধ্যায়ত এনেদৰে পুৰণি নিয়মত ঈশ্বৰৰ বাক্য ঈশ্বৰৰ সত্যতা সদায় প্ৰকাশ কৰা হৈছিল চিন স্বৰূপে ছবি স্বৰূপে সব কথা লিখা আছিল বাইবেলত লিখা আছে এই সব কথা এটা ছায়াৰ নিচিনা ছায়া মানে অলপ অলপ দেখা যায় অলপ অলপ বুজা যায় কিন্তু সম্পূৰ্ণৰূপে মানুহে গম নাপাব যেতিয়া যীশুৱে আহে তেওঁ সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব শিকাই দিব ঈশ্বৰৰ ইচ্ছা কি ঈশ্বৰৰ গোপন পৰিকল্পনা কি হয় আৰু এইটো হ'ল স্বৰ্গীয় বিষয় তো মই দেখাই দিওঁ এটা পদত ইব্ৰী 1 আৰু 3 পদ এই ৰাতিপুৱা আমি পঢ়া নাই এই পদটো কিন্তু এইবাৰ আমি পঢ়িম ইব্ৰী 1 অধ্যায় 3 পদ পিছফালে সৰি 1 পৰা 3 লয় ইব্ৰী বিলাকৰ প্ৰতি পত্ৰ এই প্ৰথম বাক্য পূৰ্ব কালত ঈশ্বৰে ভাগে ভাগে আৰু অনেক প্ৰকাৰে ভাৱবাদীসকলৰ বা নবীসকলৰ দ্বাৰাই ওপৰ পুৰুষসকলক কটকলত এই শেষ কালত পুত্ৰৰ দ্বাৰাই আমাক কথা ক'লে সেই পুত্ৰকে তেওঁ সকলোৰে অধিকাৰী নিযুক্ত কৰিলে আৰু তেওঁৰ দ্বাৰাই সৃষ্টিখন নিৰ্মাণ কৰালে সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব তত্বৰ চাব আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্তা হয় পাপৰ মোচন কৰি ঊৰ্ধ্বলোকত মহিমৰ সোঁহাতে বহিল ঈশ্বৰৰ সোঁহাতে বহিছিলে আমাৰ পাপৰ কাৰণে বলিদান কৰাৰ পিছত ইয়াতে কি লিখা আছে যে আগতে ভাৱবাদীৰ দ্বাৰাই নবীৰ দ্বাৰাই ঈশ্বৰে আমাৰ লগত যোগাযোগ কৰিছিলে কিন্তু এটা পাৰ্থিৱ বিষয়ৰ দৰে এটা সাধাৰণ বা চিন স্বৰূপে খুজে লাহে লাহে আমাক মানে বুজাই দিছে ঈশ্বৰৰ পৰিকল্পনা কি পাপৰ পৰা আমি কেনেকৈ মুক্তি পাম কিন্তু শেষত একদম চিধাকৈ ক'ব যীশু খ্ৰীষ্টৰ মুখৰ পৰা স্বৰ্গীয় গোপন বিষয় যে আগতে কেতিয়াও প্ৰকাশ কৰা নাই আৰু যীশুৱে নিকোদিমক মানে বুজাইছে যে সাজু হ'ব লাগিব মই যি এইমাত্ৰ ক'লো স্বৰ্গীয় হ'ব যদি এই সাধাৰণ বিষয় তুমি বুজি নোপোৱা কেনেকৈ এইটো ধৰিব পাৰা সবে খুব মন দি শুনিব লাগিব কাৰণ এই ৰাতি যি আমি পঢ়িম ঈশ্বৰৰ আটাইতকৈ ৰহস্যময় গোপন আচৰিত পৰিকল্পনা কেনেকৈ পাপী মানুহে পাপৰ পৰা মুক্তি পাব পাৰে
ইয়াতে লিখা আছে তো আকৌ পঢ়ো 13 স্বৰ্গবাসীজন যোহন 3:13 স্বৰ্গবাসীজন অৰ্থাৎ যি মানুহৰ পুত্ৰৰ স্বৰ্গৰ পৰা নামিল মানুহৰ পুত্ৰ বুজাইছে যীশু ঈশ্বৰৰ পুত্ৰ আৰু মানুহৰ পুত্ৰ উভয় স্বৰ্গবাসীজন আগতে স্বৰ্গত আছিল পিতৃৰ লগত অৰ্থাৎ যি মানুহৰ পুত্ৰ স্বৰ্গৰ পৰা নামিল মানে আমাৰ পৃথিৱীত জন্ম পাইছে যীশু খ্ৰীষ্টই তেওঁৰ বাহিৰে কোনেও স্বৰ্গলৈ উঠা নাই হি বুজাইছে কি যে এই গোপন কথা এই স্বৰ্গীয় বিষয় প্ৰচাৰ কৰিবলৈ আন কোনো মানুহ সিদ্ধি ক'ব নোৱাৰে প্ৰচাৰ কৰিব নোৱাৰে কাৰণ হিহঁতে স্বৰ্গত নাছিলে কিন্তু যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হোৱাৰ বাবে যি তাতে দেখিছিলে যি তাতে পিতৃ ঈশ্বৰৰ লগত শুনিছিলে একেবাৰে মানে স্পষ্টকৈ জানে আৰু যেতিয়া আহে আমাৰ কাৰণে এই বিষয় কুলাই দিব আন কোনো নোৱাৰে 14 তো 14 পদত এটা বিশেষ কাহিনী অৰণ্যনত মুচিয়ে যেনেকৈ সাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে সেইটো বুজাইছে কি মই অলপ সময় দিব লাগিব কাৰণ যীশুৱে জানে যে যদি হি সিধি কয় নিকোডিমে হয়তো পাহৰি যাব হয়তো বুজি নাপাব আৰু বিশ্বাস নকৰিলে ক্ষমা নাপায় তো প্ৰথমে আকৌ পুৰণি নিয়মৰ পৰা এটা কাহিনী ক'ব আৰু এই কাহিনীৰে নিকোডিমক বুজাব মুক্তি কেনেকৈ পোৱা যায় হি ক'লে যে মুচিৰ বিষয় মুচি এই ব্যক্তি আপোনালোকে চিনি পাইছে মুচি এজন ডাঙৰ নবী আছিলে ভাৱবাদী আছিলে আগৰ কালত আৰু সেই সময়তে এটা কাহিনী আছিল মুচি এটা সাপ মানে বনাইছে পিতলেৰে এটা সাপটো বনাইছে আৰু কুলিৰ ওপৰত থৈ দিছে মানুহক বচাবলৈ ৰক্ষা কৰিবলৈ তো এই কাহিনী আমি পঢ়িব লাগিব নিজ চকুৰে তাৰ পিছত আমি চাম আমি তুলনা কৰিম যীশু খ্ৰীষ্টৰ মুক্তি আৰু মুচিৰ মুক্তি সেই কালত বহুত মিল আছে আৰু এইটো মানে আগতে যি ঘটিছিলে এইটো বুজি পালে যীশু খ্ৰীষ্টৰ মুক্তি যীশু খ্ৰীষ্টৰ পৰিত্ৰাণ মানুহে আৰু নিকোডিমে আৰু আপোনালোকেও বুজিব পাৰিব তো তেওঁ ক'লে যেনেকৈ সাপটো তুলিছিল মুচিয়ে তেনেকৈ মানুহৰ পুত্ৰ যীশু উত্তোলিত হ'ব লাগে তো প্ৰথমে আমি চাওঁ পুৰণি নিয়মত বাইবেলৰ একদম মানে প্ৰথম পালে 4 নম্বৰ পুস্তক আদি পুস্তক যাত্ৰা পুস্তক লেবী পুস্তক তাৰ পিছত গণন্য পুস্তক 21 অধ্যায় এই কাহিনী আমি পঢ়িব পাৰিম মুচি কি কৰিলে আৰু কিয় গুৰুত্বপূৰ্ণ হয় সৰু কাহিনী অকল 5 বাক্য আছে 21 আৰু 4 সৰু কাহিনী কিন্তু বহুত ডাঙৰ অৰ্থ আচ্ছা গণন্য পুস্তক 21:4 পাছে তেওঁবিলাকে ইদম দেশ ঘূৰিবৰ অৰ্থে সুফ সাগৰৰ বাটেদি হৰ পৰ্বতৰ পৰা যাত্ৰা কৰিলে ইজৰাইল জাতিয়ে যাত্ৰা কৰি আছে মৰুভূমিত এই মাত্ৰ মিছৰ দেশৰ পৰা ওলাই আহিছে ইজিপ্তৰ পৰা আৰু বাটৰ কাৰণে লোকবিলাকৰ মন অতিশয় অধৈৰ্য হ'ল অলপ মানে খঙাল হৈ গ'ল অলপ ৰখিব নালাগে সহিব নোৱাৰে আৰু লোকবিলাকে
ঈশ্বৰ মুচিৰ বিৰুদ্ধে ক'বলৈ ধৰিলে বোলে অৰণ্যত মৰিবলৈ তোমালোকে মিশ্ৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে তো কি হ'ল এই যিহুদী জাতিয়ে কৃতজ্ঞ নাছিলে ঈশ্বৰে হিহঁতক ৰক্ষা কৰিছিলে ঈশ্বৰে হিহঁতক ওলাই আহিছিলে মিশ্ৰ দেশৰ পৰা এই মানে খুব কঠোৰ খুব মানে নিষ্ঠুৰ মানুহৰ পৰা অত্যাচাৰৰ পৰা কিন্তু যাত্ৰা কৰোঁতে কৰোঁতে সিহঁতে অধৈৰ্য হৈ পৰিল খুব কমপ্লেইন কৰিছে খুব অভিযোগ দিছে যে ঈশ্বৰ মুচি এই কি জাগা পানী নাই খানা নাই একো নাই বহুত গৰম আৰু এই মান্না যে ঈশ্বৰে দি আছে 40 বছৰৰ কাৰণে ঈশ্বৰে আকাশৰ পৰা মান্না এবিধ ৰুটিৰ নিচিনা বস্তু ভৰাইছিলে সিহঁতৰ ওপৰত আমি ভাল নাপাওঁ সোৱাদটো মানে ভাল নহয় খুব কমপ্লেইন কৰিছে ঘিণ কৰিছে ঈশ্বৰক আৰু ঈশ্বৰৰ সহায় তো কি হ'ল 6 পদ তেতিয়া জিহোবাই লোকবিলাকৰ মাজলৈ পুৰণি ধৰোৱা সাপ পতালে তাতে সেইবোৰে ডংহিলত বা কামোৰদিলত ইছৰাইলৰ মাজত অনেক লোক মৰিল পাছে লোকবিলাকে মুচিৰ গুৰিলৈ আহি ক'লে আমি গুপ্ত পাপ কৰিলো কাৰণ আমি জিহোবা আৰু তোমাৰ বিৰুদ্ধে কথা ক'লো আমাৰ ওচৰৰ পৰা জিহোবাই সাপবোৰ দূৰ কৰিব নিমিত্তে তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা তাতে মুচিয়ে লোকবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিলে পাছে জিহোবাই মুচিক ক'লে তুমি এটা পুৰণি ধৰোৱা সাপ সাজি এডাল কুটিৰ ওপৰত নিচান স্বৰূপে তুলি ৰাখিবা তাতে সাপে দংশা যিকোনো মানুহে তালৈ চাব সেইজন জীৱ তেতিয়া মুচিয়ে পিতলৰ এটা সাপ বনাই নিচান স্বৰূপে এডাল কুটিত তুলি ৰাখিলে পাছে যেতিয়া সাপে কোনো মানুহক দংশিলে বা কামোৰ দিলে তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰিলত তেওঁ জিলে আমেন সৰু কাহিনী কি হ'ল মানুহে ঈশ্বৰৰ কথা ভাল পোৱা নাই মানুহে ঈশ্বৰক অপমান কৰিছিলে মুচিকো অপমান কৰিছিলে আৰু শেষত এটা শাস্তি হিচাপে শাস্তি দিবলৈ ঈশ্বৰে বহুত মানে সাপ পতাইছিলে সাধাৰণ সাপ নহয় খুব মানে টান খুব বেয়া বিষ আছিল কামোৰ দিলে মানুহে হঠাৎ মৰিব খুব সোনকালে মৰিব আৰু কিছুমান সাপ আছে যে জগতত এটা কামোৰ দিলে শেষ উপায় নাই ঔষধ নাই চিকিৎসা নাই তো এনেদৰে বহুতো সাপ আহিছিলে আৰু মানুহক মানে কামোৰ দিছিলে বহুত মানুহে মৰিলে অকল এজন দুজন নহয় অকল 10 জন 20 জন নহয় বহুত মানুহে মৰিছিলে এই সাপৰ কাৰণে আৰু শেষত মানুহে গম পাইছে যে ঈশ্বৰে বেয়া পালে আমি যি অপমান কৰিলো ঈশ্বৰে নিশ্চয় শুনিছিলে তো তাৰ পিছত মুচি লৈ গ'লে আৰু অনুৰোধ কৰিছিলে যে মুচি দাদা আমাক খুব সহায় কৰিব লাগিব ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিব ঈশ্বৰে তুমি যদি ঈশ্বৰক প্ৰাৰ্থনা কৰা ঈশ্বৰৰ আগত যে এই সাপ যেন গছি যাব আমাৰ পৰা দূৰ কৰা হ'ব সব ঠিক হৈ যাব মানে প্লিজ প্ৰাৰ্থনা কৰা যাতে এইটো ঠিক হৈ যায় আৰু মুচিয়ে প্ৰাৰ্থনা কৰিলে কিন্তু ঈশ্বৰে এই প্ৰাৰ্থনা এই ঠিক অনুৰোধ দিয়া নাই বেলেগ এটা উপায় বেলেগ এটা পৰিকল্পনা ঈশ্বৰৰ মনত আছিল তেওঁ মুচিক ক'লে যে নাই এই সাপবোৰ গছি নাযাব কিন্তু তুমি এটা সাপ বনাব লাগিব আৰু এই মানে দাঁতু বনেৰে মানে সাপ
এটা খুলিৰ ওপৰত থৈ দিব লাগিব যাতে সব মানুহে খুব উক চাব পাৰিব আনকি দূৰৰ পৰা যদি মানে কামৰ পায় যদি বিষ আহে আৰু মৰিব যেতিয়া এই হাপটো চাই এই হাপৰ ফালে চাই মানুহে জীব এই বিষৰ শক্তিটো নাইকিয়া হ'ব আৰু মানুহে নমৰে আচৰিত পৰিকল্পনা কিয় কৰিব কাৰণ এইটো আসলতে এইটো এটা পাৰ্থিৱ বিষয় এইটো এটা ছায়াৰ দৰে কিন্তু অলপ পিছত মই বাঙি পাতি কম এইটোৰ মূল অৰ্থ হ'ল যীশু খ্ৰীষ্ট আৰু সঁচাকৈ যেতিয়া মানুহে চালে মৰা নাই ঠিক হৈ গ'ল তো এই সৰু কাহিনী আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় আপোনাৰ প্ৰাণৰ বাবে মুক্তি পাবলৈ ক্ষমা পাবলৈ এই কাহিনী বুজাইছে কি এই সব পুৰণি নিয়মৰ কাহিনী মানুহে প্ৰায় বুজি নাপায় যেতিয়া পঢ়ে একো নুবুজে তাৰ পিছত পঢ়িব থাকে কিন্তু মানে কি এইটো আসলতে যীশু খ্ৰীষ্টৰ ওপৰত তো আকৌ যোহন 3 আৰু আকৌ 14 পদ যোহন 3:14 অৰণ্যত মুছিয়ে যেনেকৈ হাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে নিকোডিম এজন ফৰিচী নিকোডিম সদায় বাইবেল মুখস্থ কৰে নিকোডিম প্ৰত্যেক কাহিনী জানিব ভালদৰে চিনি পাব যেতিয়া এই হাপৰ কাহিনী সি আকৌ শুনে যীশু খ্ৰীষ্টৰ কথা তেওঁৰ মনত নিশ্চয় লাগি যাব যে মই গম পাইছোঁ যীশু ক'লে ঠিক এই হাপৰ নিচিনা মুখ তোলা হ'ব মুখ উত্তোলিত হ'ব লাগিব মই উত্তোলিত হ'ব লাগিব উত্তোলিত মানে কি মানে ওপৰত থৈ দিয়া হ'ব ঠিক এই হাপৰ নিচিনা হাপটো এটা খুলিৰ ওপৰত থাকিব আৰু যীশু খ্ৰীষ্টৰ মানে তোলা হোৱা বা যীশু খ্ৰীষ্টৰ ওপৰত থৈ দিয়া বুজাইছে কি মানে খেলি মেলি নহ'ব এইটো বুজাইছে মানে বুজোৱা নাই যে যেতিয়া তেওঁ মৃত্যুৰ পৰা উঠিছিলে এনে নহয় পুনৰুত্থানৰ বিষয় নহয় তোলা বেলেগ বিষয় আৰু এইটো বুজোৱা নাই যে যেতিয়া তেওঁ আকৌ স্বৰ্গলৈ উভতি গ'ল মানে মেঘেৰে আকাশেৰে এনেদৰে নহয় এইটো সঁচা যে স্বৰ্গদূত আৰু মানে পিতৃ ঈশ্বৰে যীশু খ্ৰীষ্টক তুলিছিলে আকৌ স্বৰ্গলৈ যাবলৈ এইটো সঁচা কিন্তু এই তোলা হোৱা বা উত্তোলিত হোৱা বেলেগ এটা কথা বুজাইছে যীশু খ্ৰীষ্টৰ ক্ৰুচ তো মই অলপ প্ৰমাণ দিব লাগিব যোহন 8:28 এই একে পুস্তকত যোহন 8:28 পদ লিখা আছে তাতে যীশুৱে ক'লে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা তেতিয়া মই যে হে জনা উদ্ধাৰকৰ্তা ঈশ্বৰৰ পুত্ৰ হে জনা আৰু অকল নিজ ইচ্ছাৰে একো নকৰোঁ কিন্তু পিতৃয়ে শিকোৱাৰ দৰে এইবোৰ কথা কৈছোঁ তাক তোমালোকে জানিবা তেওঁ কি বিষয় মানে কি বিষয় লৈ কথা পাতি আছে তেওঁৰ মৃত্যু তেওঁৰ ক্ৰুচ কাৰণ তেওঁ কৈছিলে খুব মানে স্পষ্টভাৱে চাব লাগিব খুব মন দি চাব লাগিব 28 পদ তাতে যীশুৱে ক'লে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা যেতিয়া তোমালোকে মোক তুলিবা মানে বুজিব লাগিব যে এইটো ঈশ্বৰে যীশু খ্ৰীষ্টক তোলা নাই স্বৰ্গদূতে যীশু খ্ৰীষ্টক তোলা নাই এই কথা বুজাইছে যে মানুহে যীশু খ্ৰীষ্টক তুলিব মানুহে যীশু খ্ৰীষ্টক ক্ৰুচৰ ওপৰত লগাই দিব থৈ দিব মাৰি পেলাবলৈ আৰু তেওঁ ক'লে যে সেই সময়ত যেতিয়া তোমালোকে মোক তাতে থৈ দিয়া যেন মই মৰি যাম
তোমালোকে জানিবা মই কোন হয় আৰু মই কি কৰোঁ আৰু 12 অধ্যায় যীশু খ্ৰীষ্টৰ তুলা হোৱা 12 23 আৰু 24 12 অধ্যায় 23 আৰু 24 যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে মানুহৰ পুত্ৰ মহিমান্বিত হ'বৰ সময় আহিল মোৰ সময় আহিল মনত আছে যে যেতিয়া যীশু খ্ৰীষ্ট কয় মোৰ সময় বা মোৰ ঘণ্টা আহিছে সদায় এইটো তেওঁৰ ক্ৰুচৰ ওপৰত তেওঁৰ মৃত্যুৰ ওপৰত তেওঁ কৈছে যে মোৰ সময় আহিল মৰিবলৈ মই তোমালোকক অতিস্বৰূপকৈ কওঁ ধানৰ গুটি এটা যদি মাটিত পৰি নমৰে সি অকলেহে থাকে কিন্তু যদি মৰে তেন্তে অনেক গুটি ধৰে তেওঁ কৈছে যে মই এটা গুটিৰ নিচিনা মোৰ মৃত্যু হ'ব লাগিব নহ'লে শস্য নুঠে আৰু গুটি নধৰিব মোৰ মৃত্যুৰ পৰা বহুত ফল আহিব আৰু তাৰ পিছত 32-33 আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ'লে সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম সব মানুহক মোৰ ওচৰলৈ আকৰ্ষণ কৰিম তেওঁ কেনে মৰণেৰে মৰিব তাক বুজাবলৈ এই কথা ক'লে তো বুজি পাইছে যীশু খ্ৰীষ্ট কি ক'লে তেওঁ কৈছে মোৰ উত্তোলিত হোৱা মানে মোৰ মৃত্যু ক্ৰুচৰ ওপৰত ঠিক এই সাপৰ নিচিনা এই কাহিনী যেতিয়া মানুহে মানে বিষ পাইছে কামৰ পাইছে সাপৰ পৰা মৰিব নিশ্চয় মৰিব কি কৰা যায় এই সাপৰ ফালে চাব লাগিব এটা দৃষ্টি পালে এই সাপৰ দৃষ্টি পালে আমাৰ শৰীৰ ঠিক হৈ যাব বিষ আৰু নাই আৰু আমি নমৰো ঠিক তেনেকৈ যীশু খ্ৰীষ্ট ক্ৰুচৰ ওপৰত মৰিব যাতে কোনেও যদি তাৰ ফালে চায় তাৰ ওপৰত বিশ্বাস কৰে অনন্ত জীৱন পায় 15 পদ 3 অধ্যায় তেওঁ ক'লে যাতে তেওঁ বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় কিয়নো জগতৰ সুবিচাৰ কৰিবলৈ নহয় জগতক ধ্বংস কৰিবলৈ নহয় কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈ মুক্তি পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠালে আমেন যীশু খ্ৰীষ্ট কি ক'লে মই আহিছোঁ পাপী মানুহক উদ্ধাৰ কৰিবলৈ মই অহা নাই যাতে মই সব মানুহক ধ্বংস কৰিম তেওঁ পাৰিলেহেঁতেন যীশু খ্ৰীষ্ট সৰ্বশক্তিমান যীশু খ্ৰীষ্ট পিতৃ ঈশ্বৰৰ লগত এক সব শক্তি আছে ইচ্ছা হ'লে এক মুহূৰ্তত সব পাপী মানুহক মাৰিব পাৰে ধ্বংস কৰিব পাৰে কিন্তু সেইকাৰণে তেওঁ অহা নাই শাস্তি দিবলৈ অহা নাই বিচাৰ কৰিবলৈ অহা নাই তেনেহ'লে কিয় আহিছে যাতে ক্ৰুচৰ ওপৰত তেওঁৰ আমাৰ পৰিৱৰ্তে মৰিব যাতে যিকোনোৱে যদি বিশ্বাস কৰে যেতিয়া বিশ্বাস কৰে তেতিয়া অনন্ত জীৱন পায় ক্ষমা পায় সব পাপৰ পৰা সব বেয়া অন্যায় কামৰ পৰা আমি মুক্তি পাম আমি চাফা হৈ যাম তো বাকি সময়ত এই দুটা কাহিনী লৈ আমি অলপ তুলনা কৰোঁ মুচিৰ সাপৰ কাহিনী আৰু যীশু খ্ৰীষ্টৰ ক্ৰুচৰ কাহিনী কি মিল আছে এই প্ৰথমটো এই বহু পুৰণিটো এটা ছায়াৰ দৰে কিন্তু আসল বাস্তৱিক বস্তু হ'ল যীশু খ্ৰীষ্টৰ মৰণ যীশু খ্ৰীষ্টৰ মৃত্যু প্ৰথম এটা মিল এটা কথা সিহঁতৰ বিপদ সাপ আহিলে সিহঁতে পাপ কৰিছিলে
আৰু পাপৰ শাস্তি পাবলৈ ঈশ্বৰে এই স্বভাৱবোৰ পঠাইছিলে সাপ কামোৰ দিলে মানুহে মৰিব এইটো সিহঁতৰ বিপদ আমাৰ বিপদ কি এই জগত এই সমাজ ইমান বেয়া হৈ গ'ল ইমান পাপপূৰ্ণ হৈ গ'ল যে আমাৰ বিপদ হ'ল ঈশ্বৰৰ খং ঈশ্বৰৰ ক্ৰোধ ঈশ্বৰৰ শাস্তি মৃত্যু আৰু নৰক আনকি যদি এটা পাপ আপোনালোকে কৰে এটা পাপ কৰিলে নৰকলৈ যাব লাগিব চিৰস্থায়ী সদায়ৰ বাবে মানুহে নৰকত থাকিব আৰু ভোগ পাব এইটো আমাৰ বিপদ এই বিপদ লৈ সাৱধান এইটো মিছা কথা নহয় এইটো মানুহৰ এইটো ফুচুৰি নহয় এইটো 100% 100% সঁচা নৰক আছে স্বৰ্গ আৰু নৰক এই দুটা জায়গা আছে মৃত্যুৰ পিছত আমাৰ বিচাৰ হ'ব বিচাৰ হ'লে এটা পাপ থাকিলে মানুহে নৰকলৈ যাব কি কৰা যায় বিপদটো কেনেকৈ পলাই যাম কেনেকৈ ক্ষমা পাম মুছিৰ কাহিনীৰ আন এটা মিল আছে যে এই ক্ৰুচৰ ওপৰত বা এই খুলিৰ ওপৰত খুঁটিৰ ওপৰত মুছিয়ে এটা পিতলেৰে বনোৱা সাপ লগাই দিলে আৰু ঠিক তেনেকৈ যীশুখ্ৰীষ্ট ক্ৰুচৰ ওপৰত লগাই দিয়া হ'ল থৈ দিয়া হ'ল মৰিবলৈ মানুহৰ সন্মুখত সমাজৰ সন্মুখত সব মানুহে চাব পাৰে সব মানুহে আনকি দূৰৰ পৰা যীশুখ্ৰীষ্টৰ শৰীৰ যীশুখ্ৰীষ্টৰ মৃত্যু দেখিব পাৰিছিলে এইটো গোপন কথা নহয় কিন্তু এইটোৰ মানে কি আচ্ছা অলপ মানে চিন্তা কৰা কিয় সাপ মুছিৰ সময়ত সাপ মানুহক কামোৰ দিছে সেইটো আমি জানো কিন্তু কিয় এটা পিতলেৰে বনোৱা সাপ দিব লাগিব সাপ কিয় মানে ওপৰত যেতিয়া সাপৰ চিন যেতিয়া সাপৰ প্ৰতিমা আমি চাওঁ কিয় মুক্তি পাম সাপটো বেয়া নহয়নে সাপ সিহঁতৰ বিপদ আছিল সাপ সিহঁতৰ সমস্যা আছিল কিয় সাপ কাৰণ এই একে বস্তু এই একে বেয়া বস্তু এই একে শাস্তি এই একে বিপদ সিহঁতৰ হ'ব উদ্ধাৰ হ'ব মানে কি বাইবেলত লিখা আছে যীশুখ্ৰীষ্ট আমাৰ কাৰণে পাপস্বৰূপ হ'ল ক্ৰুচৰ ওপৰত পাপস্বৰূপ হৈ গ'ল মানে আমাৰ পাপ লৈছে তেওঁৰ শৰীৰত আমাৰ দুখ আমাৰ বিপদ আমাৰ শাস্তি আনকি ঈশ্বৰৰ খং তেওঁৰ ওপৰত পৰিছিলে যেতিয়া তেওঁৰ ক্ৰুচ লৈ আমি চাওঁ আৰু বুজো এইটো একে বিষয় যি আমাক ধ্বংস কৰিব আমাৰ পাপ আৰু ঈশ্বৰৰ শাস্তি নৰক যীশুখ্ৰীষ্টৰ ওপৰত পৰিছিলে যীশুখ্ৰীষ্ট এজন নিষ্পাপী মানুহ এজন নিষ্পাপী ব্যক্তি অকল তেওঁৱে আন কোনো নাই সব ভাৱবাদী সব নবীৰ পাপো আছে আনকি ধাৰ্মিক মানুহে যি খুব চেষ্টা কৰে সদায় ধাৰ্মিক থাকিবলৈ নোৱাৰে বাইবেলত লিখা আছে ধাৰ্মিক মানুহ নাই এজনো নাই অকল তেওঁ ঈশ্বৰৰ পুত্ৰ হোৱাৰ বাবে নিষ্পাপ আছিল কিন্তু নিষ্পাপ হ'লেও ক্ৰুচৰ ওপৰত আমাৰ সব পাপ নিজৰ কান্ধত লৈছে নিজৰ শৰীৰত লৈছে যাতে ঈশ্বৰৰ আৰু নৰকৰ শাস্তি তেওঁৰ ওপৰত পৰিব আৰু আমি মুক্ত হৈ যাম সেইকাৰণে আগতে এটা সাপ আছিল খুঁটিৰ ওপৰত আৰু সেইকাৰণে যীশুখ্ৰীষ্ট ক্ৰুচৰ ওপৰত আমাৰ বলিদান হ'ল তো আপোনালোকে মই এটা মানে বেলেগ বিষয় অলপ সময় দিব লাগিব বুজিব লাগিব যে ঈশ্বৰে সহজে ক্ষমা দিব নোৱাৰে বহুত মানুহে ভুল কৰে হিন্দু হ'লে মুছলমান হ'লে আমেৰিকান খ্ৰীষ্টান পৰিয়ালত থকা জন হ'লে সব মানুহে ভুল কৰে আৰু ভাবে ক্ষমাটো সহজ আমি যদি খুজো পাওঁ আমি যদি বিচাৰো ঈশ্বৰে সদায় দিয়ে এনে নহয় বাইবেলত বহুবাৰ আনকি আজি ৰাতিপুৱা মই পঢ়িছিলোঁ যে ঈশ্বৰে
পাপী মানুহক চাফা কৰিব নোৱাৰে ঈশ্বৰে দোষীজনক শাস্তি নিদিয়াকৈ এৰি দিব নোৱাৰে এইটো কি বুজাইছে এইটো বুজাইছে আমি খুব যদি প্ৰাৰ্থনা কৰোঁ ঈশ্বৰে নুশুনিব কাৰণ ঈশ্বৰ ন্যায় হয় আৰু ঈশ্বৰৰ আইন ন্যায় আইন মতে আমাৰ বিচাৰ হ'ব প্ৰত্যেক পাপৰ কাৰণে ঈশ্বৰে এটা শাস্তি দিব আৰু আমাৰ পাপ ইমান বেয়া যে এই শাস্তি হ'ল নৰক সদায়ৰ বাবে নৰকত থকা তো তেনেহ'লে আমি কিয় আমি মানে কেনেকৈ মুক্তি পাম ক্ষমা পাম যদি ঈশ্বৰে দিব নোৱাৰে আচলতে ঈশ্বৰে পাৰে কিন্তু অকল এটা উপায় বলিদান আৰু তেজ তাৰ বাহিৰে ক্ষমা নাহে মই জানো বাইবেলত লিখা আছে সেইকাৰণে বহুত মানুহে জন্তুৰ তেজ দিয়ে জন্তুৰ বলিদান দিয়ে আনকি বাইবেলত পুৰণি কালত মানুহে বহুত জন্তুৰ বলিদান দিছিলে কিন্তু জন্তুৰ তেজ অকল ছায়াস্বৰূপ আমাৰ পাপ চাফা কৰিব আচলতে এইটো নকৰে জন্তুৰ তেজ আমাক সহায় নকৰিব ঈশ্বৰৰ পুত্ৰৰ তেজ আমাক চাফা কৰিব সেইকাৰণে ক্ৰুচৰ ওপৰত আমাৰ জাগাতে যীশু খ্ৰীষ্টই মানে থিয় হ'বলগীয়া হ'ল আমাৰ শাস্তি আৰু পাপ ল'বলগীয়া হ'ল নহ'লে আমি কেতিয়াও ক্ষমা নাপাম আৰু ঈশ্বৰে নিদিও ক্ৰুচত ঈশ্বৰৰ খং আৰু শাস্তি আৰু ঈশ্বৰৰ প্ৰেম আৰু দয়া দেখা যায় উভয় কাৰণ যীশুৱে তেওঁৰ খং তেওঁৰ ন্যায় বিচাৰ তেওঁৰ শাস্তিটো পালে কিন্তু তাতে আমাৰ কাৰণে নিজৰ তেজেৰে আমাৰ ক্ষমা কিনিছিলে আমাৰ বলিদান বুলি তেওঁ হৈ গ'ল আৰু এই কামটো শেষ কৰিছিলে আন এটা মিল মুচিৰ কালত যিকোনোৱে চাই জীৱন পাব এই মানে সাপৰ বিষটো নাইকিয়া হ'ব আৰু আজিকালি যিকোনোৱে যীশুখ্ৰীষ্টলৈ চাই অনন্ত জীৱন পাব যিকোনো মানুহ ডাঙৰ পাপী হওক সৰু পাপী হওক শিক্ষিত মানুহ হওক অশিক্ষিত মানুহ হওক এইটো গুৰুত্ব নহয় যিকোনো মানুহ যেতিয়া যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে ক্ষমা পায় এইটো এটা নিমন্ত্ৰণ সকলো মানুহৰ বাবে পাপত মৰিব নালাগে নৰকলৈ যাব নালাগে সব মানুহে বিশ্বাস কৰিব পাৰে আৰু কৰিলে অনন্ত জীৱন পায় আন এটা মিল চাবলৈ বা সিহঁতৰ মানে দৃষ্টি কৰা সিহঁতৰ মানে চকুৰে চোৱা আৰু যীশুখ্ৰীষ্টক বিশ্বাস কৰা একে বিশ্বাস মানে কি বিশ্বাস কি বস্তু বহুত মানুহে কয় যে মই বিশ্বাস কৰোঁ মই ঈশ্বৰক খুব বিশ্বাস কৰোঁ বিশ্বাস মানে কি ইয়াতে বুজাইছে চোৱা যীশুখ্ৰীষ্টক চোৱা কিন্তু চকুৰে নহয় অন্তৰেৰে যীশুখ্ৰীষ্টক চালে এইটো বুজাইছে বিশ্বাস কৰা চকুৰে আমি চাব নোৱাৰোঁ যীশুখ্ৰীষ্ট 2000 বছৰ আগত মৰিছিলে তাৰপিছত আকৌ জীৱিত হৈ গ'ল তাৰপিছত আকৌ স্বৰ্গলৈ উভতি গ'ল আৰু এতিয়া নাই আমি চাব নোৱাৰোঁ কিন্তু আমি বিশ্বাস কৰিব পাৰোঁ আৰু ঈশ্বৰে বাছি ল'লে যাতে বিশ্বাস আমাৰ উপায় হ'ব ক্ষমা পাবলৈ যেতিয়া মানুহে বিশ্বাস কৰে ঠিক তেতিয়া সেই মুহূৰ্তত সেই ছেকেণ্ডত মানুহে ক্ষমা পায় বিশ্বাস বুজাইছে নিৰ্ভৰ হোৱা ভৰসা কৰা মানে সম্পূৰ্ণৰূপে এই ব্যক্তিৰ ওপৰত মই নিৰ্ভৰ কৰোঁ তেওঁ মোক উদ্ধাৰ কৰিব তেওঁ মোৰ আশা হয় তেওঁৰ মৃত্যু তেওঁৰ বলিদান মোৰ একমাত্ৰ উপায় আন কোনো নাই আৰু বেলেগ মানুহৰ ওপৰত মই সহায় নখোজো বেলেগ মানুহৰ ওপৰত মই বিশ্বাস নাৰাখোঁ
কেৱল ঈশ্বৰৰ ওপৰত আৰু বিশেষকৈ তেওঁৰ পুত্ৰৰ ওপৰত যীশুখ্ৰীষ্ট। এজন মানুহে এতিয়া মানে এবাৰ এক সময়ত আমেৰিকাত এজন খ্ৰীষ্টান মানুহ আছিল। কিন্তু আনকি খ্ৰীষ্টান মানুহৰ বাবে মাজে মাজে এই বিষয় টান হৈ থাকে, সিহঁতৰ মনত খেলি মেলি আছে। এই মানুহে সুধিছিলে যদি তেওঁৰ ভিতৰত বিশ্বাস আছে নে নাই, মই বিশ্বাস কৰিলোঁ নে নাই যীশুৰ ওপৰত। সি গম পোৱা নাই আৰু খুব ভয় খাইছে, কাৰণ সি জানিলে যে যদি মই বিশ্বাস কৰা নাই তেনেহ'লে মোৰ মুক্তি নাই, মই নৰকলৈ যাম। আৰু বহুত দিনৰ কাৰণে খুব চিন্তিত আছিল। শেষত তেওঁৰ নিজৰ পথাৰত গৈছিলে, এটা মানে ৰুমত সোমাই অকলে প্ৰাৰ্থনা কৰিছিলে সেই সময়ত। আৰু বহুতকণ মানে চিন্তা কৰিছিলে। শেষত ক'লে যে ঈশ্বৰ, যদি যীশুখ্ৰীষ্টৰ ক্ৰুচ আৰু তেওঁৰ বলিদান যথেষ্ট নহয় মোক বচাবলৈ, মোক ৰক্ষা কৰিবলৈ, তেনেহ'লে মই নৰকলৈ যাম, কাৰণ মোৰ আন কোনো উপায় নাই। তেওঁ খুব ভয় খাইছে। তেওঁ নিজৰ বিষয়লৈ একো ভাল বুলি নাভাবিলে, কিন্তু তেওঁ বুজি পালে শেষত আৰু শান্তি পাইছে যে যীশুখ্ৰীষ্টৰ কাম যথেষ্ট হয়, মই একো কাম কৰিব নালাগে। আৰু আজি ৰাতি মই একে কথা কম, আপুনি একো কাম কৰিব নালাগে। কাম কৰিলে আপুনি কি কৰিব? আপুনি অহংকাৰী হৈ যাব। আপুনি নিজকে গৰ্ব কৰিব যে মই কৰিছিলোঁ, মই পাৰোঁ, মই এজন ভাল মানুহ, এজন সৎ মানুহ, মই বাধ্য হ'লোঁ। এনে নহয়, একো কাম কৰিব নালাগে। বিশ্বাস কৰা হ'ল যেতিয়া আমি অসহায়, যেতিয়া আমি নোৱাৰোঁ, যেতিয়া আমি দুৰ্বল। শক্তিশালী মানুহে বিশ্বাস নকৰে, মানে আত্মবিশ্বাস থাকে, হয়নে? শক্তিশালী মানুহে সিহঁতৰ বিশ্বাস নাই বেলেগ মানুহৰ ওপৰত। আচল বিশ্বাস হ'ল যেতিয়া আমি নিজকে খুব সৰু বুলি ভাবোঁ আৰু খুব পাপী আৰু খুব বেয়া বুলি ভাবোঁ। সেই সময়ত আমি গম পাইছোঁ যে যীশুখ্ৰীষ্টৰ বলিদান যদি যথেষ্ট নহয়, মই মৰি যাম। বিশ্বাস কৰিলে অনন্ত জীৱন পায়। আনকি এই নতুন জন্মৰ বিষয়ৰ বাহিৰত এই বিশ্বাস বহুত সহায় কৰে। কাৰণ নতুন জন্ম যদি আমি বহুত সময় ধৰি ভাবোঁ, আমি বহুত মানে ভয় খাম যে মোৰ নতুন জন্ম হোৱা নাই, মই মাজে মাজে পাপ কৰোঁ, মই মাজে মাজে ঠিক কাম নকৰোঁ, আৰু খুব মানে চিন্তা কৰিব পাৰোঁ, নিজকে সন্দেহ কৰিব পাৰোঁ নিজৰ অৱস্থা। আৰু আনকি পাপী মানুহৰ বাবে সিহঁতে প্ৰায় লাগি যায় এই বিষয়ত যে মই এজন পাপী, মোৰ নতুন জন্ম হোৱা নাই, পাব লাগিব, কেনেকৈ পাব লাগিব। খুব প্ৰাৰ্থনা কৰে নতুন জন্ম, নতুন অন্তৰ পাবলৈ, কিন্তু নাপায়। কিন্তু যীশুখ্ৰীষ্টৰ কথা, যীশুখ্ৰীষ্টৰ উপায়, যেতিয়া আমি গম পাওঁ যে আমাৰ নতুন জন্ম হোৱা নাই, তেওঁৰ উপায় হ'ল বিশ্বাস কৰা, ক্ৰুচলৈ চোৱা। এটা দৃষ্টি পালে ক্ৰুচত আমাৰ শান্তি থাকিব আৰু আমাৰ ভয় নাই। যি কোনোৱে বিশ্বাস কৰে সেইজন অনন্ত জীৱন পাব। আনকি যেতিয়া আমাৰ অন্তৰত আমি একো অনুভৱ পোৱা নাই, আনকি যেতিয়া অব্ৰাহামৰ দৰে আমি নিজকে চাওঁ, এজন খুব মানে মৰা মানুহৰ নিচিনা। অব্ৰাহাম 99, তেওঁৰ বয়স 99 বছৰ আছিল, কিন্তু ঈশ্বৰৰ প্ৰতিজ্ঞা আছিল যে তোমাৰ সন্তানবিলাক তৰাবোৰৰ নিচিনা হৈ যাব। নিজকে চালে সম্ভৱ নহয়, কিন্তু নিজৰ ফালে চোৱা নাই। ঈশ্বৰৰ প্ৰতিজ্ঞা, ঈশ্বৰৰ কথালৈ, আশালৈ তেওঁ চালে আৰু বিশ্বাস কৰিছিলে। আমাৰ অৱস্থা একে। নিজৰ ফালে যদি চাওঁ বহুত বেয়া, বহুত পাপী, কিন্তু যীশুৱে ক'লে যিকোনে মোৰ ফালে চাই, মোৰ ক্ৰুচৰ ফালে চাই অনন্ত জীৱন পাব। মই কম যে ঈশ্বৰে চব মানুহক
উদ্ধাৰ কৰিব পাৰে আৰু আজি ৰাতি আকৌ ঈশ্বৰে আপোনাক এটা নিমন্ত্ৰণ দি আছে ক্ষমা পাবলৈ আপুনি যদি পোৱা নাই তুমি যদি পাপত আছা উপায় হ'ল যীশু খ্ৰীষ্টই তোমাৰ কাৰণে মৰিলে তোমাৰ বলিদান স্বৰূপ তেওঁৰ ওপৰত বিশ্বাস কৰা সন্দেহ নকৰা সম্পূৰ্ণৰূপে তো এতিয়া মোৰ কথা শেষ কিন্তু মোৰ উপদেশ এই তুমি যদি যীশুৰ বাহিৰত হৈ আছা সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত বিশ্বাস কৰা সেই মুহূৰ্তত আনকি তোমাৰ আপোনাৰ চেৰত বহি থকা অৱস্থা আপুনি ক্ষমা পাব পাৰে যদি আপোনাৰ মনত যদি আপোনাৰ অন্তৰত আপুনি জানে যে যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয় আৰু ক্ৰুচৰ ওপৰত আমাৰ কাৰণে মৰিলে তেওঁক বিশ্বাস কৰা আৰু যেতিয়া কৰে আপুনি অনন্ত জীৱন পায় সেইটো বাইবেলৰ প্ৰতিজ্ঞা এইটো বিনামূল খৰচ কৰিব নালাগে একো ঈশ্বৰক দিব নালাগে বিনামূল উপহাৰ ঈশ্বৰে বিচাৰে যাতে আমি একো শ্ৰম নকৰোঁ আমি একো কাম নকৰোঁ বিনামূলে আমি ক্ষমা পাম সব বেলেগ বেলেগ ধৰ্ম আপোনালোকক কৈ দিব যে বহুত ধাৰ্মিক হ'ব লাগিব বহুত বেলেগ বেলেগ নিয়ম পালন কৰিব লাগিব স্বৰ্গলৈ যাবলৈ এইটো মিছা এইটো মানুহৰ মত ঈশ্বৰৰ মত বেলেগ ঈশ্বৰৰ মত হ'ল আমি সব খৰচ কৰোঁ পাপী মানুহৰ বাবে আৰু আটাইতকৈ সৰু আটাইতকৈ তুচ্ছ পাপী যদি মোৰ পুত্ৰলৈ চাই আৰু বিশ্বাস কৰে অনন্ত জীৱন মই দিওঁ সদায়ৰ বাবে সিহঁতৰ জীৱন থাকিব আৰু শেষত স্বৰ্গলৈ যায় মই আন এটা কথা কম 16 অধ্যায়ত লিখা আছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় এই শব্দ যিকোনোৱে তোমাৰ নাম লিখিব লাগিব যিকোনোৱে বুজাইছে আপুনি যদি বিশ্বাস কৰে প্ৰতিজ্ঞা হ'ল আপোনাৰ নাম আপোনাৰ ওপৰত এই অনন্ত জীৱন আহিব আপোনাৰ নাম লিখিব আপোনাৰ নাম দিব লাগিব ঈশ্বৰৰ প্ৰেম আছে সব মানুহৰ বাবে সব পাপী মানুহৰ বাবে নৰকলৈ যাব নালাগে পাপত থাকিব নালাগে শয়তানৰ হাতত থাকিব নালাগে বিশ্বাস কৰা আৰু পাবা কি হ'ব তুমি যদি যীশুৰ বাহিৰত আছা কিন্তু বিশ্বাস কৰা কি হ'ব প্ৰথমে ক্ষমা পাব শান্তি পাব কিন্তু তাৰ পিছত আপুনি গম পাব যে আপোনাৰ অন্তৰ নতুন হৈ গ'ল আৰু এইটো সঁচা মানে আপোনাৰ গোপনকৈ যেতিয়া মানুহে বিশ্বাস কৰে মানে আনফালে ঈশ্বৰে গোপনকৈ কাম কৰি আছে মানুহে মানুহক নতুন অন্তৰ দিয়ে আৰু সেইকাৰণে সিহঁতে বিশ্বাস কৰে আপোনাৰ নতুন জন্ম হৈ যাব যদি বিশ্বাস কৰে মই জানো যে নতুন জন্ম প্ৰথমে হয় কিন্তু এইটো গোপন আমি নোৱাৰো এইটো গোপন কাম ঈশ্বৰে কৰিব কিন্তু আপোনাৰ দায়িত্ব হ'ল বিশ্বাস কৰা পাপ ত্যাগ কৰা এই বেলেগ কোনো বিশ্বাস বেলেগ কোনো প্ৰিয় বস্তু ত্যাগ কৰা আৰু সম্পূৰ্ণৰূপে আপোনাৰ প্ৰাণ যীশু খ্ৰীষ্টক দিয়া সেই সময়ত আপুনি ঈশ্বৰৰ সন্তান হ'ব আৰু এজন নতুন মানুহ হৈ যাব আৰু লাহে লাহে আপুনি দেখিব যে আপোনাৰ জীৱন প্ৰেমপূৰ্ণ হৈ যাব ঈশ্বৰৰ কাৰণে মানুহৰ কাৰণে আনকি আপোনাৰ শত্ৰুৰ বাবে নতুন নতুন প্ৰেম ওলায় এটা নদীৰ নিচিনা এই প্ৰেম ক'ৰ পৰা আহে নতুন জন্ম ঈশ্বৰৰ আত্মা আপোনাৰ মাজত থাকে আচৰিত কিন্তু সঁচা আৰু খ্ৰীষ্টান মানুহৰ বাবে মই কি কম মোৰ উপদেশ এই আজি ৰাতি আকৌ মনত ৰাখিব লাগিব
আপোনাৰ উদ্ধাৰৰ কাৰণ কি? আপোনাৰ মুক্তি পোৱাৰ উপায় কি? আপোনাৰ নিজৰ কৰ্ম নহয়, আপোনাৰ মিনিষ্ট্ৰি বা ঈশ্বৰৰ সেৱা কাৰ্য নহয়, আপোনাৰ প্ৰাৰ্থনাৰ কাৰণে নহয়, যীশুখ্ৰীষ্টৰ ক্ৰুচ অকল সেই কাৰণে 2000 বছৰ আগত আপোনাৰ উদ্ধাৰ হৈ গ'ল ক্ৰুচৰ ওপৰত। এই বলিদান থকাৰ বাবে আমি খালি বিশ্বাস কৰোঁ, আমি খালি আমাৰ নিজৰ প্ৰাণ ঈশ্বৰক সমৰ্পণ কৰোঁ যে মোৰ প্ৰাণ মই তোমাৰ হাতত দি আছোঁ, তুমি মোক উদ্ধাৰ কৰিবা, মই একো নকৰোঁ, মই বিশ্বাস কৰোঁ, সম্পূৰ্ণৰূপে তোমাৰ ওপৰত মই বিশ্বাস কৰোঁ। মনত ৰাখিব লাগিব, কাৰণ খ্ৰীষ্টান মানুহে প্ৰায় পাহৰি যায়, প্ৰায় নিজৰ ফালে চায়, আৰু যেতিয়া আমি নিজৰ ফালে চাই এইটো কেতিয়াও ভাল নহ'ব। আমি বহুত পাপ চাব পাৰোঁ আমাৰ ভিতৰত, বহুত ভুল, বহুত সন্দেহ, বহুত সদায় থাকে। যীশুখ্ৰীষ্ট আমাৰ মূল ভিত্তি হয়, যীশুখ্ৰীষ্ট আমাৰ মূল কাৰণ হয়, যীশুখ্ৰীষ্ট তেওঁৰ বাবে আমি দয়া পাওঁ, আন কোনো উপায় নাই। আৰু মই কম যে এই জনজাত পদত যোহন 3:16 লিখা আছে যে ঈশ্বৰে জগতক প্ৰেম কৰিলে। খ্ৰীষ্টান মানুহে শুনক, মই কম যে আপুনি সদায় মনত ৰাখিব লাগিব যে ঈশ্বৰে সব মানুহক প্ৰেম কৰে, আনকি তেওঁৰ শত্ৰু, আনকি বিশ্বাস নকৰা মানুহক ঈশ্বৰে প্ৰেম কৰে। পাহৰি নাযাব। মই জানো যে বাইবলত লিখা আছে কিছুমান মানুহে ঈশ্বৰক নিৰূপিত কৰিছিলে, মনোনীত কৰিছিলে। বিশেষ এটা গোপন পৰিকল্পনা আছে, কেইজনমান বচাবলৈ, কেইজনমান স্বৰ্গলৈ যাবলৈ, চবেই নাযায়। ঈশ্বৰে জানে, ঈশ্বৰে বিশেষ মানুহক বাছি লয়। কিন্তু মনত ৰাখিব লাগিব যে এইটোৰ অৰ্থ নহয় যে ঈশ্বৰে আমাক প্ৰেম নকৰে বা জগতক প্ৰেম নকৰে। আনকি এই পাপপূৰ্ণ জগত ঈশ্বৰে প্ৰেম কৰে, আৰু সেইকাৰণে আমিও সব মানুহক প্ৰেম কৰিব লাগিব। আমিও সব মানুহৰ কাৰণে প্ৰচাৰ কৰিব লাগিব। আনকি বেয়া পাপী যেতিয়া ৰাস্তাত চাওঁ বা যেতিয়া চিনাকি হৈ যাওঁ, কামত বা অফিচত বা হস্পিটেলত বা ঘৰত, যিকোনো সময় মনত যেন আমি চিন্তা নকৰোঁ যে এই মানুহ নিশ্চয় বিশ্বাস নকৰিব, এই মানুহ নিশ্চয় সদায় পাপী হৈ থাকিব আৰু নৰকলৈ যায়। এইটো নহয়। আমি নাজানো কোন পৰিত্ৰাণ পাব, আমি নাজানো কোনে যীশুখ্ৰীষ্টক বিশ্বাস কৰিব। আনকি আমাৰ নিজৰ জীৱনত যদি বেলেগ খ্ৰীষ্টান মানুহে চালে আগতে দেখাত যেন আমি কেতিয়াও বিশ্বাস নকৰিম, হয়নে? কিন্তু আমি কৰিছিলোঁ। এই বিশেষ প্ৰেম, পবিত্ৰ প্ৰেম ৰাখিব লাগিব অন্তৰত। সব মানুহৰ কাৰণে আমি চেষ্টা কৰিম, সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰিম, যাতে হয়তো শয়তানৰ পৰা সিহঁতে ওলাই আহিব। আৰু শেষৰ উপদেশ খ্ৰীষ্টান মানুহৰ বাবে এই, ঠিক আছে, বাইবলত লিখা আছে যে নতুন জন্ম হ'ব লাগিব, কিন্তু মনত ৰাখা যীশু খ্ৰীষ্টই যেতিয়া নিকোডিমৰ লগত কথা পাতিছিলে, তেওঁৰ প্ৰথম বিষয় আছিল নতুন জন্ম, কিন্তু শেষৰ বিষয় কি? তেওঁৰ ক্ৰুচ। নতুন জন্ম এই বিষয় আমাৰ শুভবাৰ্তা নহয়। বাইবলত লিখা আছে শুভবাৰ্তা হ'ল যে যীশুৱে শাস্ত্ৰৰ অনুসাৰে আমাৰ পাপৰ কাৰণে মৰিলে, কবৰস্থানত থৈ দিয়া হ'লে আৰু আকৌ উঠিলে। এইটো আমাৰ শুভবাৰ্তা। আমাৰ উদ্ধাৰকৰ্তা আহিছে আৰু নিজকে বলিদান কৰিলে, সেইটো আমাৰ শুভবাৰ্তা। শুভবাৰ্তা নহয় যে নতুন জন্ম পাব লাগিব। এইটো সঁচা, এইটো ভাল, মানুহে শুনিব লাগিব সতৰ্ক পাবলৈ, চেতনা পাবলৈ। কিন্তু যেতিয়া চেতনা পায়, যেতিয়া অলপ ভয় খায়, যেতিয়া বিচাৰে মুক্তি পাবলৈ, বাৰে বাৰে নতুন জন্মৰ বিষয়ে ক'ব নালাগে।
সিহঁতে মুক্তি পাব যেতিয়া যীশু খ্ৰীষ্টৰ ক্ৰুচলৈ চায় আৰু সেইকাৰণে এইটো আমাৰ মূল প্ৰচাৰ হ'ব লাগিব পাছনি পলে ক'লে যে মোৰ একমাত্ৰ বিষয় প্ৰচাৰত হ'ল যীশু খ্ৰীষ্ট আৰু তেওঁৰ মৰণ এইটো আমাৰ বিষয় যেতিয়া আমি প্ৰচাৰ কৰোঁ যেতিয়া আমি চেষ্টা কৰোঁ মানুহৰ লগত অবিশ্বাসীৰ লগত কথা পাতিবলৈ যি হওক যীশু খ্ৰীষ্টৰ বিষয় যীশু খ্ৰীষ্টৰ ক্ৰুচৰ বিষয় ক'ব লাগিব এইটো শুনিলে মানুহে মুক্তি পাব পাৰে আমেন আমি প্ৰাৰ্থনা কৰোঁ